নমস্কাৰ বন্ধুসকল, বৰ্ষাই ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ কাবেলি বুটৰ এটা নতুন ৰেচিপি। আহকচোন ৰেচিপিটো আৰম্ভ কৰোঁ। ৰেচিপিটো বনাবলৈ এবাটি কাবেলি বুট লৈছোঁ। বুটখিনি মই কালি ৰাতিয়ে তিয়াই থৈছিলোঁ। দুটা আলু লৈছোঁ আৰু আলু দুটা মই এনেদৰে কাটি লৈছোঁ। কাবেলি বুট আৰু আলুখিনি প্ৰথমতে বইল কৰি ল'ব লাগিব। এইখিনি সিজিবৰ বাবে মই কুকাৰত দি দিছোঁ। অলপ পানী দি 1 চামুচ নিমখ দিছোঁ। 3টা হুইচেল মৰাই ভালদৰে বইল কৰি লৈছোঁ। এটা বিলাহী লৈছোঁ আৰু 4টা কেঁচা জলকীয়া লৈছোঁ। বিলাহীটো মই এনেদৰে সৰু সৰুকৈ কাটি লৈছোঁ। বিলাহীটো মই মিক্সিত দি গ্ৰাইণ্ড কৰি লৈছোঁ আৰু জলকীয়া কেইটাও গ্ৰাইণ্ড কৰি লৈছোঁ। আপোনালোকে জলকীয়া কেইটা গ্ৰাইণ্ড নকৰিলেও কথা নাই। এটা পিঁয়াজ এনেদৰে কাটি লৈছোঁ। 5 ফুটা নহৰু আৰু এটুকুৰা আদা এনেদৰে পিচি লৈছোঁ। 2টা শুকান জলকীয়া লৈছোঁ। 2 খিলা তেজপাত লৈছোঁ। এতিয়া মই ষ্ট'ভটো জ্বলাই কেৰাহীখন পাতি লৈছোঁ। কেৰাহীখন গৰম হৈ গৈছে। এতিয়া মই মিঠাতেল অলপ দিছোঁ। তেলখিনি ভালদৰে গৰম হ'বলৈ দিব। তেলখিনি এতিয়া গৰম হৈ গৈছে। এতিয়া মই ইয়াত তেজপাতখিনি দি দিছোঁ। শুকান জলকীয়া 2টা ভাঙি দিছোঁ। কাটি থোৱা পিঁয়াজখিনিও দি দিছোঁ। আৰু খুন্দি ৰখা আদা নহৰু দি দিছোঁ। এতিয়া এইখিনি ভালদৰে লৰাই দিব। 1 চামুচ হালধি দিছোঁ। 1 চামুচ জিৰা পাউডাৰ দিছোঁ। এতিয়া পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি থাকিব। এতিয়া পিঁয়াজখিনি ৰঙচুৱা হৈ গৈছে। এতিয়া মই গ্ৰাইণ্ডিং কৰি ৰখা বিলাহী আৰু জলকীয়াৰ পেষ্টটো দি দিছোঁ। এতিয়া এইখিনি ভালদৰে লৰাই দিব। যিহেতু কাবেলি বুটখিনি বইল কৰোঁতে মই নিমখ দিছিলোঁৱেই, এতিয়া মই আধা চামুচ নিমখ দিছোঁ। নিমখ দিয়াৰ পিছত আকৌ এবাৰ লৰাই দিছোঁ। বিলাহী পেষ্টটোৰ ধুনীয়া কালাৰ এটা আহিছে। এতিয়া মই বইল কৰি ৰখা কাবেলি বুট আৰু আলুখিনি দি দিছোঁ। এতিয়া এইখিনি ভালদৰে লৰাই দিব, যাতে সকলোবিলাক ভালদৰে মিহলি হৈ যায়। এতিয়া মই গেছৰ ফ্লেমটো মিডিয়াম কৰি 2 মিনিটমান সময়ৰ বাবে ঢাকনখন মাৰি দিছোঁ। এইখিনি সময়তে মই পানীখিনি গৰম কৰি লৈছোঁ। প্ৰায় 2 মিনিট হৈ গৈছে। এতিয়া মই ঢাকনখন উঠাই অলপমান লৰাই দিছোঁ। ইতিমধ্যে পানীখিনিও গৰম হৈ গৈছে। এতিয়া কেৰাহীটোত গৰম পানীখিনি দি দিছোঁ। পানীখিনি দিয়াৰ পিছত অলপমান লৰাই দিব।
এতিয়া গেছৰ ফ্লেমটো বঢ়াই দি ঢাকনখন মাৰি অলপ সময় উতলিবলৈ দিব। 5 মিনিটমান এনেদৰে ৰাখি দিব। আকৌ মই ঢাকনখন খুলি অলপমান লৰাই দিছোঁ। বুট কেইটামান মই ভাঙি চাওঁ সিজিছেনে নাই। সিজি গৈছে। গ্ৰেভিটো ডাঠ হ'বৰ বাবে আলু 2 পিচমান ভাঙি দিছোঁ। আপোনালোকেও ইচ্ছা কৰিলে ভাঙি দিব পাৰে। এতিয়া মই 1 চামুচ গৰম মছলা দি আৰু 5 মিনিট সময়ৰ বাবে ইয়াক ঢাকি দিম। 5 মিনিট হৈ গৈছে। এতিয়া মই ঢাকনখন খুলি অকণমান লৰাই দিছোঁ। চাওকচোন, এয়া মোৰ গ্ৰেভিখিনি হৈ গৈছে। এতিয়া মই গেছটো বন্ধ কৰি দিছোঁ। এতিয়া মই চাৰ্ভ কৰাৰ বাবে এটা বাটিত উলিয়াই লৈছোঁ। গাৰ্নিছ কৰিলে ৰেচিপিটো দেখিবলৈ ধুনীয়া হয়। সেইবাবে মই এটা জলকীয়া আৰু অলপমান পিঁয়াজ কাটি গাৰ্নিচিং কৰি দিছোঁ। এয়া মোৰ ৰেচিপিটো ৰেডি হৈ গ'ল। আপোনালোকেও এবাৰ ট্ৰাই কৰি চাবচোন। ৰেচিপিটো কেনে পালে কমেণ্ট ছেকশ্যনত জনাব।